Hello everyone, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আছো আৰু আজি ভাবিছো এটা আকৌ ডেইলি ব্লগ এটা দিম মামাহঁতৰ ঘৰৰ পৰা ভিডিঅ'টো চাই যাওক শেষৰ পৰা আৰু দেখিছেনে এজোপা ইমান ধুনীয়া এজোপা ফুল আজি ফুলৰ পাছৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছো ৰ'ব দেখাই দিম আপোনালোকক ফুলজোপা এজোপা গোলাপ ফুল ইমান ডাঙৰকৈ ফুলিছে বেছি ফুলা নাই তবু ফুল কিবা বহুত ডাঙৰ মানে দেখাত সৰু লাগিছে কিন্তু যথেষ্ট ডাঙৰ চাওকচোন এইটো মানছি দেখা ৰ'ব ফুলকেইজোপা ইমান ধুনীয়াকৈ এজোপা ফুল ফুলিছে এজোপা ভৰি আছে আৰু এজোপা ফুল দেখিছেনে ইমান ধুনীয়াকৈ ফুলিছে নধৰা হৈ আছে ফুলজোপা আৰু ইমান থোপা দেখি মৰম লাগি গৈছে ফুলবোৰ বুজিছেনে আৰু মানচিয়ে শিল বালি খেলিছে তুমি গা ধুইছানে তুমি এইজনী পাৰ এজনী উৰি গৈছে পাৰও আছে আৰু এজোপা আছে নামঘৰটোৰ ওচৰত এজোপা ৰুইছে এইয়া দেখিছেনে এজোপা এইয়া নামঘৰটো একদম ক'ত গৈছা চেণ্ডেল পিন্ধি যাব নাপায় তুলসী দেখা আপোনালোকক ইমান ডাঙৰ চাওকচোন এজোপা তুলসীয়ে মানে ডাল চাল নকটাৰ কাৰণে ডালবোৰ এনেকৈ হাউলি আহি হৈ গৈছে গাগজোপা আছে এইখিনিত আৰু এইবোৰ চব ডাল তুলসীজোপাৰ দেখিছেনে ইমান ডাঙৰ তুলসী মই দেখাই নাছিলোঁ দেখিছেনে আধাখন চোতাল আৱৰি আছে চাওকচোন বাৰু ইয়াত দুপৰীয়া সময়ত বোলো চাহ বনাই মানে চাহৰ লগত মালপোৱা বনাই খাওঁ বুলি ভাবিছোঁ একো দিয়া নাই ময়দা পিঁয়াজ আৰু জলকীয়া আৰু নিমখ এইখিনি এতিয়া ধুনীয়া এটা পেষ্ট বনাই ল'ম আৰু চাহৰ লগত খাম আৰু দুপৰীয়া আৰু এইটো ধুনীয়া এটা পেষ্ট বনাই ল'লোঁ বুজিছেনে আৰু এতিয়া 5 মিনিটমানৰ পাছত মানে ঢাকি থ'ম অলপ দেৰি আৰু পকৰি বনাম ইয়াত তেল দিলোঁ তেল পূৰা গৰম হৈ গ'ল আৰু এয়া মানে পনীয়াকৈ লৈছোঁ দেই এই পিঠাটো পনীয়া যিমান হয় সিমানেই কোমল হয় বুজিছেনে মালপোৱা খাই কেনেকুৱা হৈছে চাহ নাৰিকলো খাব নেকি কোনোবাই খালি নে মালপোৱা আৰু আজি দুপৰীয়া সাজটো বনাব কৰ্দৈ আৰু মাছ কৰ্দৈ বইল কৰা হৈ গ'ল আৰু এফালে জুইত মাছ ভাজি আছে খাবানে মানচিয়ে মাছ এই আজি খানাটো জেঠাই বনাব এয়া মূৰ চুৰ ধুই পুৰা পাগুৰি মাৰি লৈছে আৰু এয়া চাহ খাই উঠাৰ পাছতে এয়া প্ৰসাদ একদম গজালি ওলোৱা মগুৰ পুৰা লৈ লৈছোঁ একদম ধুনীয়াকৈ ইয়াত নিমখ দিয়ে দিছোঁ নিমখ সনা নাই সানি লওঁ চাহ খাই উঠাৰ পাছতে বোলো খাই লওঁ হ'ল আৰু অলপ টাইম এই চামুচখন পৰিয়ে গ'ল আৰু এয়া মাছৰ মূৰাৰ চাটনি জলকীয়া আদা নহৰু আৰু পিঁয়াজ মাছৰ মূৰবোৰ সৰু সৰু কৰি দিছে আৰু এইখিনি এতিয়া মিক্সিত পিচিব ভাজি লোৱাৰ পাছত কৰ্দৈ মাছ দিয়া জোল হয়নে সৰু মাছ দিয়া আৰু এয়া মামীয়ে শাক কাটিছে শাকৰ ভাজি বনাব চাওঁ মামী চাই দিয়ক খাই দিয়ক এইয়া মাছৰ মূৰাৰ চাটনি হয়নে থুঠা মূৰা সেইটো বাকী বুজি নাপাব না মাছৰ মূৰা সেইটো বৰপেটীয়া ভাষা নাই থুঠা মূৰা ঠিক আছে মাছৰ মূৰাৰ চাটনি হাই মানচি কি কৰিছা কোন দাদাই মাৰিলে খুব পিটিম দাদাক হয়নে আৰু এতিয়া গধূলি সময়ত নাৰিকল দিয়া পিঠা বনাই খাম এয়া হৈছে নাৰিকল আৰু চেনি ৰুকি লৈছোঁ আৰু এয়া সৰু সৰুকৈ লুচি বেলি লৈছোঁ দেখিছেনে আৰু এয়া কেৰাহীত তেল দি দিছোঁ আৰু এয়া এটা বনাই ল'লোঁ এইটো দেখিছেনে ভাজ দি দিছোঁ আৰু অকণমান আৰু সেইটো ইয়াত দি দিছোঁ ভাজ দি আপোনালোকক দেখাম বাৰু বৰ টেষ্টি লাগে দেই আৰু বিশেষ একো কৰিব নালাগে আৰু
ইয়াত এনেকৈ নাৰিকলটো দি দিব লাগে অকণ সৰহকৈ দিওঁ ঘৰৰে নাৰিকল কিনা নাৰিকল নহয় যেতিয়া আৰু এইখন এনেকৈ পকাই দিছোঁ দিছেনে অলপ ওলাই গৈছে এখনতে ভিডিঅ' কৰি দিগদাৰ হয় অকণ ডাঙৰ ডাঙৰকৈ বনাইছোঁ যিহেতুকে আৰু এখন এখনেই খাম বোলো কাৰণ এতিয়া ভাজ দি দেখুৱাই আছোঁ আৰু এইখন আপোনালোকক বনাই দেখাম ৰ'বা না ৰ'বা এইটো চাওক এইটো এনেকৈ এইটো এটা ভাজ দিম এইটো এটা এনেকৈ ভাজ দিম এইটো এটা এনেকৈ এইটো অলপ অলপ মানে মুটুকাই দিছোঁ তেতিয়া ডিজাইনটো ধুনীয়া উঠে এইটো এটা দেখিছেনে এইটো কি ধুনীয়া এটা ডিজাইন উঠি গ'ল অলপ বেয়াই হৈছে বাৰু ছোৱালীয়ে বৰ লৰাই ফৰাই থাকে যে এইটো আৰু এই দুটা ভাজিছোঁ দেখাই আৰু এই দুটা অলপ ডাঠকৈ বেলা হৈছে কাৰণে অলপ ৰঙা কৰি দিছোঁ আৰু এই দুটা হৈয়ে গৈছে অলপ বুজি মামা কেনেকুৱা হৈছে পিঠাটো কওক আকৌ ঠিকে আছে খাব পৰা হৈছে